সকলোকে নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। মই মনমনে আপোনালোকৰ মাজলৈ আকৌ এটি নতুন ভিডিঅ' লৈ আহিলোঁ। দৈনন্দিনো মই কি কৰি থাকোঁ তাকে আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আছিল শনিবাৰৰ দৃশ্য, অৰ্থাৎ চাপানালাত মোৰ এখন ডান্সৰ স্কুল আছে। তাৰে এটি সৰু ভিডিঅ' শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। চাওকচোন, এয়া মোৰ ডান্সৰ স্কুলৰ ভিডিঅ'। আপোনালোকে চাই বা কেনেকুৱা পায়, আশা কৰোঁ সকলোৱে মৰম দিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফেচবুকত মুনমুন হাজৰিকা পেজটি ফ'ল' কৰি দিব। লগতে ইউটিউবত গৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ইউটিউবতো মোৰ এটা চেনেল আছে। চাওকচোন মোৰ ছাত্ৰী দুগৰাকীৰ নৃত্য। বহুদিনৰ মূৰত সিহঁতক আকৌ এবাৰ প্ৰেক্টিচ দিছিলোঁ। পাহৰি গৈছে, ভালকৈ নচা নাই। বাৰু যি নহওক, এয়া হৈছে পিছদিনাৰ দৃশ্য মোৰ ঘৰত। আৰু এয়া মোৰ সৰু ফুলনি বাগিচাখন দেখুৱাবলৈ গৈছোঁ। আগতে মায়ে বৰ ধুনীয়াকৈ ফুলনি বাগিচাখন বনাই থৈছিলে। পিছে ৰাস্তাবোৰ বনোৱাৰ সময়ত ৰাস্তা ঘাটত সেই বালি পাথৰ ভেলা শিলগুটি এইবোৰ বাৰীত পৰি ফুলবাৰীৰ একেবাৰে অৱস্থা বেয়া কৰি দিছে। এতিয়া নতুনকৈ আকৌ আমি ফুলগছ লগাইছোঁ। আগৰো অলপ আছে। এইজোপা হৈছে অশোক ফুল। মই বহুত কষ্টৰে ইয়াক বচাইছোঁ। এইখিনিত প্ৰায় পাথৰ শিলগুটি আছে। মই শিলগুটিবোৰ উলিয়াই আকৌ বহুত ধুনীয়াকৈ লগাইছোঁ। তাৰপিছত এই গছৰ গুৰিবোৰ লেতেৰা হৈছে, চাফা কৰি দিছোঁ। আৰু দেখিছেনে, ইফালে ফুল ফুলিলেই, নামটো পিছে মই নাজানো। আৰু এজোপা হৈছে জবা ফুল। সেইজোপাতো কিমান বাৰ যে গৰুৱে খালে ঠিক নাই। এয়া হৈছে আমাৰ ঘৰৰ ওচৰৰ ৰাস্তাটো। এই দেখিছেনে, বহাগৰ সময়খিনিত যেতিয়া বৰষুণ পৰে, গছ গছনিবোৰ ইমান ধুনীয়াকৈ লাহে লাহে পাত ওলায়, সেউজীয়া দেখা পায়। আৰু এইজোপা বোলে লতা গোলাপ। পিছে ভালকৈ নাজানো, তথাপিও ফুলটো ভাল লাগে কাৰণে লগালোঁ। আৰু এইটো হৈছে আমাৰ ঘৰটো। দেখিছেনে কিমান ভগা চিগা। আৰু যি কি নহওক, নিজৰ ঘৰ নিজৰেই, অট্টালিকাৰ দৰেই লাগে। তাৰপিছত এয়া মই আহিলোঁ ভিতৰত। আহি পেলাই আকৌ কাপোৰ চিলোৱা আৰম্ভ কৰিলোঁ। পঢ়া শুনা শেষ কৰিলোঁ। পঢ়া শুনা শেষ হ'ল যদিওতো এনেই বহি থাকি লাভ নাই, চাকৰি এটা নোপোৱালৈকে। তাকে বোলো কিবা এটাতো উপাৰ্জনৰ পথ লাগিব। ঘৰতে থাকোঁ যেতিয়া, ইয়াকে কৰি পেলাই টুকটাককৈ চলি থাকোঁ আৰু নিজৰ খৰচাখিনি উলিয়াব পৰাকৈ। ইফালে মোৰ ভৰিখন কিয় দেখুৱাইছোঁ জানেনে? মোৰ ভৰিখনৰ অৱস্থা এবাৰ একেবাৰেই বেয়া। আজি 2 বছৰ আগত বাওঁ ভৰিখনত এনেকৈ মোচকা খাই পৰিলোঁ এবাৰ, অৱস্থা বেয়া হ'ল। এইবাৰ আকৌ সোঁ ভৰিখন মোচকা খালোঁ। খোৱাৰ পিছত আকৌ দিলে সন্ধিয়া সময়ত গৰুৱে গচকি। এনেও কেইদিনমানৰ পৰা গাটো ইমান ভাল নহয়েই। আচলতে কি জানেনে, যেতিয়া বেয়া দিন চলে, চাৰিওফালৰ পৰা চলে। টকা পইচা অভাৱ অনাটন বিপদ আপদ চাৰিওফালৰ পৰা বিপদে দেখা দিয়ে। তথাপিওতো উপায় নাই, এয়াই জীৱন, এনেকৈয়ে চলিব লাগিব। তাৰপিছত এয়া চাহ আৰু এপেকেট ভুজিয়া লৈ পেলাই চাহ খাবলৈ বহি গ'লোঁ। মই কাম কৰা জেগাতে চিলাই মেচিনটোৰ ওচৰতে চাহ খাবলৈ বহি ল'লোঁ। ইয়াৰ পিছত যিহেতু আকৌ কাম কৰিব লাগিব, লগতে গান এটাও লগাই লৈছোঁ ধুনীয়াকৈ। যেতিয়া মনটো খুব বেয়া লাগে আৰু যেতিয়া খুব ভাল লাগে, তেতিয়াহে মই আকৌ গান শুনো। মই ইমান এটা সদায় গান নুশুনো। আপোনালোকেও চাগে গান শুনি বহুত ভাল পায়। পিছে এতিয়া আপোনালোকে মোৰ লগতেও গান শুনকচোন। পিছে এয়া প্লেটত আকৌ খোৱা বস্তু বুলি নাভাবিব, এয়া হৈছে ফুলৰ গুটি। এতিয়া কিছুমান ফুলৰ ছিজন শেষ হৈছেতো, তাৰে গুটিবিলাক সংৰক্ষণ কৰিবৰ কাৰণে মই গুটিবিলাক শুকুৱাই লৈ উলিয়াই লৈছোঁ। প্লেটখনত এতিয়া উলিয়াই আকৌ টেমা বা পেকেটত ক'ৰবাত ভৰাই থৈ দিম। নেক্সট ইয়েৰ আকৌ লগাব পাৰিম। পিছে কি ফুল মই নাজানো দেই, অহা বছৰ যেতিয়া লগাম, ফুলিলে আপোনালোকক দেখুৱাম আৰু। চাবচোন গুটিবোৰ একেবাৰে মই কেনেকৈ নেমু মোহাৰা দি মোহাৰিছোঁ। বাৰু যি কি নহওক, আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব। ধন্যবাদ।